चिराङाव हरखाब बारहुंखा बारदों। हरखाब बारहुंखा बारनायजों बिफां लाइफां बायनायजों न'नि थिंफोरा खहा जादों। गासै चिरां जिल्लायावनो दिनै फुंनि 6:30 रिंगासोआव बारनाय बारहुंखाया बिजनीनि गंनै गामि सवारि बारिपारा आरो 1 नं बारिपारा गामियाव बांसिन गोहोम गोग्लैनायनि जाउनाव गोबां बिफां लाइफां न' बां मोब्लिब खुन्थिया खहा जानायखौ नुनो मोन्दों। हरखाबै बारनाय बे बारहुंखाया ओनसोलनि रायजोफोरखौ सोमोनांनायजों लोगोसे गिखांनाय सोमजिहोदों। चिराङाव हरखाब बारहुंखा बारदों। हरखाब बारहुंखा बारनायजों बिफां लाइफां बायनायजों न'नि थिंफोरा खहा जादों। गासै चिरां जिल्लायावनो दिनै फुंनि 6:30 रिंगासोआव बारनाय बारहुंखाया बिजनीनि गंनै गामि सवारि बारिपारा आरो 1 नं बारिपारा गामियाव बांसिन गोहोम गोग्लैनायनि जाउनाव गोबां बिफां लाइफां न' बां मोब्लिब खुन्थिया खहा जानायखौ नुनो मोन्दों। हरखाबै बारनाय बे बारहुंखाया ओनसोलनि रायजोफोरखौ सोमोनांनायजों लोगोसे गिखांनाय सोमजिहोदों। बे समाव खहा जानाय गामिनि रायजोफ्रा खौरां बिजोंनि गेजेरजों मा फोरमायदों फै मिथिना लानि। नैबे जोंनि बोरिपारा ओनसोलाव फुंनि 6:30 समाव ओरैबायदि लेथ्रा बार फैनानै ओरैबायदि खहा खालायलांदों। लाइननि तार सिफायदों, बिफां लाइफां सिफायदों आरो मानसिनि न' जोम बिफाङा न' सायाव गोलैनानै बिराद अनिष्ट खालायदों आरोखि। बिनि थाखायनो जों बे चेनेलनि जुगै जे जोंनि बे 33 नं बिधान सभानि बिधायक महोदय माने MLA नाव जों मोनसे फोरमायहरनाय जाबाय बे चेनेलनि जुगै जाहाथे सोरखारनाव माबा मोनसे अनुरोध खालायनानै जाहाथे जोंनि बे गोरिब रायजोफोरनो खहा जानाय ओनसोलाव जाहाथे माबा मोनसे मोनथाय होयो बा खहा जानाय न'खराव माबा मोनसे मोनथाय होगोन होननानै जोङो बे चेनेलनि जुगैनो दिनै आसाम गभर्नमेन्टखौ जोङो फोरमायहरनाय जाबाय। আজি ৰাতিপুৱা 6:30 মান বজাত যেটো এটা অকস্মাত অহা ধুমুহা, এই ধুমুহাৰ ফলত আমি ফোনযোগে জানিব পাৰিলোঁ যে আমাৰ গাঁওখনত যিমান ক্ষতি হৈছে প্ৰায় আমি 1 নং বৰিপাৰা ৰেভিনিউ ভিলেজত 250-ৰ পৰা 300 পৰিয়ালে বাস কৰোঁ আৰু এই 250-ৰ পৰা 300 পৰিয়ালৰ ভিতৰত অৰ্ধশতাধিক পৰিয়ালৰে তাৰমানে একেবাৰে ক্ষতি হৈছে। গছ ভাঙি ঘৰত পৰিছে, ইলেক্ট্ৰিক খুঁটি গোটেইকেইটা খুঁটিয়ে নাইকিয়া হৈছে। গাঁৱৰ ভিতৰত অহা যিটো 440 ভল্টেজৰ এইফালে 33,000 পাৱাৰ 11,000 ভল্টেজৰ যিটো মানে চৰকাৰী ৰাস্তাত যোৱা এই সকলোবোৰ ক্ষতি হৈছে। এতিয়া আমি জানিব পৰা নাই কি কাৰণত, প্ৰকৃতিৰ কি লীলা যে ইমান এটা বৃহত্তৰ বড়বাজাৰ ব্লকৰ এটা বৃহত্তৰ এৰিয়াত কেৱল আমি 1 নং বৰিপাৰা আৰু সৱাৰি বৰিপাৰা গাঁওখনৰহে যে ইমান বহুল ক্ষতি হ'ল, কি কাৰণত হ'ল সেইটো প্ৰকৃতিয়ে কেনেকৈ আমাক মানে কি দোষত আমাক এই শাস্তি প্ৰদান কৰিলে সেইটো আচলতে ভগৱানৰ লীলা আৰু ভগৱানে মাত্ৰ একমাত্ৰ জানে। তে আমি আৰু বাকী কি ক'ম যে চৰকাৰক আমি এইখিনিয়ে কাটৰ অনুৰোধ জনাইছোঁ আৰু আমাৰ স্থানীয় বিধায়ক মাননীয় অজয় কুমাৰ ৰায়ক যাতে আমাৰ এই গয়া ৰাইজৰ দুখ দুৰ্গতি চিন্তা কৰি কিবা অলপ আৰ্থিক সাহায্যৰে দুখীয়া দৰিদ্ৰসকলক সহায়ৰ হাত আগবঢ়ায় তাকে আমি চৰকাৰ আৰু বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ। হয়, আমি প্ৰায় আধা ঘণ্টা আজি ৰাতিপুৱাৰ যিটো কাল ধুমুহা আধা ঘণ্টামান ধৰি অনুমানিক আধা ঘণ্টামান ধৰি চলিছিল বৰষুণ ধুমুহা। এতিয়া তাৰ পাছতো কিন্তু বিদ্যুৎ বিভাগৰ ইমান এটা গাফিলাতি, তেওঁলোকৰ কৰ্তব্যত থকা যিবিলাক মানুহ তেওঁলোকে ইমান কাল ধুমুহাৰ মাজত আমাৰ লগতে বিদ্যুৎ বিভাগত কাম কৰা মানুহ আমাৰ 1 নং বৰিপাৰাতে আছে যে তেওঁলোকৰ এটা ব্যৱস্থা কৰিব লাগিছিল যে ইমান ধুমুহাৰ ফলত হয়তো গছ গছনি ভাঙিব পাৰে, বিদ্যুতৰ খুঁটা কিবা হুলিব পাৰে, তাৰ পিছতো মানে কাৰেণ্ট সংযোগ কৰিছিল বা বিদ্যুৎ চালিত কৰিছিল, কিন্তু যাৰ ফলত আমাৰ ওচৰতে থকা ট্ৰেন্সফৰ্মাৰ এটা বিকল হৈছে আৰু ট্ৰেন্সফৰ্মাৰটো বিকল নহ'লে হয়তো আমাৰ গাঁওখনৰ কিমান যে মানুহৰ বা জীৱ জন্তুৰ ক্ষতি হ'ল।